So guys, good morning সকলোকে আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিব। So guys, মই আহিছিলোঁ দৌৰিবৰ কাৰণে আৰু দৌৰি কিনে আহি ইয়াতে ৰখি অলপ ব্যায়াম কৰিলোঁ আৰু কৰি কিনে ঘৰলৈ যাম এতিয়া অলপ পাছত। তো ইয়াতে আছে আমাৰ ভাইটি আৰু জেঠা ইহুন মাৰি আছে মাছ চাট্টইনাত মাছ মাৰি আছে। তো মই অলপ ইয়াতে ব্যায়াম কৰিলোঁ কৰি কিনে ৰখি আছোঁ অলপ ইয়াৰ মাছ মাৰা চাই। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব আৰু আছে ব্যায়াম কৰা হ'ল অলপ। তো গৈ আছোঁ ঘৰলৈ আৰু জোতাযোৰ এনেকৈ হাতত লৈছোঁ, খালী ভৰিৰে গৈ আছোঁ। জোতাযোৰ মানে পিন্ধিলেও ভাল নালাগে আৰু দৌৰা চলি থোৱাৰ পাছত পিন্ধিব ভাল নালাগে, তো হাতত লৈয়ে গৈ আছোঁ। তো গাইজ বলক ঘৰলৈ যায়। ফাইনেলি আহিলোঁ ঘৰলৈ আৰু এতিয়া মুখ হাত ধুই কিনে চাহ খাই অলপ কলেজ গাটো ধুম, গা চা ধুই ৰেডি যাবলৈ। বলক গা চা ধুই ৰেডি এতিয়া কলেজত যাবৰ কাৰণে ৰেডি আছে। তো গাইজ ফাইনেলি ৰেডি হ'লোঁ কলেজ যাবৰ কাৰণে। এতিয়া কলেজ যাম খাই কিনে বলক।